চৰকাৰৰ শূন্য সহনশীল নীতিক বুঢ়া আঙুলি দেখুৱাই পঞ্চায়তী ৰাজ ব্যৱস্থাত অব্যাহত আছে চৰম দুৰ্নীতি। এইবাৰ শিৱসাগৰৰ এখন গাঁও পঞ্চায়তত চলিছে দুৰ্নীতি। জব কাৰ্ডৰ নামত দুৰ্নীতি চলিছে এইখন ৰংপুৰ গাঁও পঞ্চায়তত। ইয়াত চৰকাৰী চাকৰিয়াল জব কাৰ্ডৰ হিতাধিকাৰী। পঞ্চায়তখনৰ এগৰাকী ৱাৰ্ড সদস্যৰ স্বামী পুত্ৰৰ নামতো আছে জব কাৰ্ড। পুত্ৰ এটা ব্যক্তিগত বেংকত চাকৰি কৰাৰ বিপৰীতে স্বামীৰো আছে চৰকাৰী সুলভ মূল্যৰ দোকান। 3 মাহ ধৰি কাম কৰি থকা ব্যক্তিক কম ধন মুকলি কৰি দিয়াৰ বিপৰীতে পঞ্চায়ত সদস্যৰ অঙহী বঙহী লাভ কৰে সমুদায় ধন। চৰকাৰী চাকৰিয়াল আৰু কাম কৰিবলৈ নহা ব্যক্তিৰ নামতো জব কাৰ্ডৰ টকা একাউণ্টত সোমাই এইখন পঞ্চায়তত। ৰাইজৰ অভিযোগ, ৰংপুৰ পঞ্চায়তত জব কাৰ্ডত থকা 40% ব্যক্তি ভুৱা। এই কথা নাজানে পঞ্চায়তখনৰ গ্ৰাম ৰোজগাৰ সহায়িকা তথা আন বিষয়া কৰ্মচাৰীয়ে। 40% জব কাৰ্ডে ইয়াত ভুৱা। একে ঘৰৰ 4-5টা আছে চৰকাৰী চাকৰিয়ালৰ হাততো জব কাৰ্ড। কি কাৰণে হৈ পৰিছে আপোনালোকেতো এই কথাটো জানে। গাইডলাইন মতে এঘৰৰ এটা থাকিব পাৰে, তাকো যদিহে সি BPL ফেমিলিৰ হয়। কি কাৰণে ইমান খেলি মেলি হৈছে? আপোনালোকে কোনো ব্যৱস্থা নলয় এই ছবিখনত বহি কিয়? এই ক্ষেত্ৰত এঘৰ ফেমিলি এটা জব কাৰ্ড থাকিব এটা, কিন্তু মেম্বাৰ হয়তো যিজন হয় কমত যি 18 বছৰ ওপৰৰ কাম কৰিব পৰা ধৰি লওক ব্যক্তি যিজন থাকে গোটেইকেইজনকে মানে তাত অন্তৰ্ভুক্ত কৰিব পৰা হয়। কিন্তু জব কাৰ্ড 3খন থকা মই একে ঘৰৰে মই যদি দেখুৱাই দিওঁ, এই ক্ষেত্ৰত নহ'লেও মই অৱগত নহয় বাৰু। কি কাৰণে অৱগত নহয়? আপোনালোকে অৱগত হ'ব কাৰণে ইয়াত বহি আছে। ধৰি লওক মই এতিয়া ধৰি লওক আজি লকডাউনৰ আগে ইয়াত জইন কৰিছোঁ। তাৰপিছতো আপুনি অফিচ নহাকৈ থকা নাই? তাৰপিছতে ধৰি লওক লকডাউনৰ যিখিনি আমাৰ সেইখিনি ধৰি লওক যিখিনি আমাৰ ৰাইজৰ সুবিধা আছিলে আমি সেইখিনি কৰি থাকোঁতে আমাৰ ইতিমধ্যে 2-3 মাহ পাৰ হৈ গৈছে মোৰ। এতিয়া জব কাৰ্ডৰ ক'ত কাম চলি আছে? এতিয়া সদ্যহতে কাম এটাই চলি আছে। ক'ত? এই জোলা গাঁৱত। আৰু কবিতা হৈ আছে। কি ক'ব আৰু এই ক্ষেত্ৰত কি পদক্ষেপ ল'ব? ৰাইজ আশ্বস্ত হ'ব পৰাকৈ আৰু ৰাইজে ন্যায় পাব পৰাকৈ। আমি যিটো অভিযোগ পাইছোঁ সেই অভিযোগৰ ওপৰত আমি কাইলৈ ইয়াত এখন ছিটিং দিছোঁ। আমি ছেক্ৰেটেৰীক জনাইছোঁ কাইলৈ প্ৰথম অৱস্থাত আমি ক'ভিডৰ ওপৰত এৱাৰনেছ এখন আছে। ক'ভিডৰ এৱাৰনেছৰ পিছত আমি জেই থাকিব, মই থাকিম, ছেক্ৰেটেৰী থাকিব, এই আৰু GRS এইকেইজন কনচাৰ্ণ মানুহে কাম কৰি আছে গোটেইখিনিক আমি বহাই লৈ পেলাই ৱাৰ্ড মেম্বাৰসকলকো মাতি পেলাই আমি এই গোটেই বস্তুটো পৰ্যালোচনা কৰিম। এইটো তাৰ পৰৱৰ্তী সময়ত তাৰপিছত আমি ইয়াৰ ওপৰত যদি আমি ইয়াত কিবা যদি মানে গাফিলতি পাওঁ আমি ইয়াৰ ওপৰত একশ্যন ল'ম। তেতিয়া মানে যোনসকলে গাফিলতি কৰা বুলি গম পায় তেওঁলোকৰ ওপৰত কিবা শাস্তি হ'বনে, নে তেওঁলোকৰ কেৱল কাৰ্ডকেইখন কটাতেই গোটেই বিষয়টো সামৰণি? নাই, এইটো আমাৰ ঊৰ্ধ্বতম পক্ষলৈ আমি দৰকাৰী ব্যৱস্থা ল'বলৈ পঠিয়াই দিম। মই এখন কমিটিত আছোঁ, 10জনীয়া কমিটি। 3খন মিটিঙত মই এটেণ্ড কৰিছোঁ। এইখন আমাৰ এনেকা আঁচনি নিষ্কাশন কৰা কৰা দেই। তাত 2জন গাঁৱৰ বয়োজ্যেষ্ঠ গাঁওবুঢ়া আৰু ৱাৰ্ড মেম্বাৰ সকলোকে লৈ কামটো কৰিবলৈ কৈছিলে 10জনীয়া এখন কমিটিত। কিন্তু আমি গম নাপাওঁ, ৱাৰ্ড মেম্বাৰে আমাক নজনায়। আৰু যিটো ড্ৰেইন নিষ্কাশন পূবালী দত্ত, কিন্তু আমাৰ কি হ'ল, আমাৰ ওচৰেদি যিটো ড্ৰেইন গৈছে তাত অকণমান দেৰি কাম কৰে গুচি যায়, কৰে 7-8জন মানে, কিন্তু অকণমান কৰে গুচি যায়। আমাৰ ঘৰৰ ওচৰত যিখিনি সেইখিনি এতিয়াও হাত দিয়াগৈ নাই। কিন্তু 2টা কামৰ কথাই কৈ আছে যে গড়ৰ কামটো আমাৰ সুন্দৰপুৰৰ কামটো হৈ আছে বুলি, কিন্তু হোৱা নাই। আৰু জব কাৰ্ডৰ নামত মতা মাইকী সমানেই পইচা পায়, কিন্তু আমাৰ সুন্দৰপুৰ গাঁৱৰ একেটা ৱাৰ্ডৰে আমাৰ সুন্দৰপুৰ গাঁৱৰ কোনো এটা ল'ৰা মাইকী মানুহৰ কাৰো জব কাৰ্ড নাই আজিলৈকে। এয়া বহিয়ে আছে ওচৰত, এতিয়া এপ্লাই কৰিবৰ কাৰণে আহিছে গম পায়, কিন্তু প্ৰতিবাৰতে সুবিধা আহে, আমাক একো নজনায়। কৃষকৰ লোন চাকৰি থকায়ো পাইছে, নথকাই পাইছে, খেতি কৰায়ো পাইছে, নকৰাই পাইছে। ৱাৰ্ড মেম্বাৰৰ নিজৰ মানুহজনেও পাইছে, ল'ৰাটোৰ নামতো কৃষকৰ লোন পাইছে বুলি মই জানিছোঁ। কিন্তু আপুনি কেনেকৈ পাইছে? গোটেই 2 নম্বৰী। আপোনালোকে একদম চাউলৰ পৰা হেৰিলৈকে, কৃষকৰ লোনৰ পৰা একেবাৰে জব কাৰ্ডলৈকে গোটেইখন খানি পেলাব। আজিলৈকে মই নাই দেখা। এইদৰে চলিছে এতিয়া ৰংপুৰ গাঁও পঞ্চায়ত। বিভাগীয় কৰ্তৃপক্ষই এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, কলন ছুপাৰ।
চৰণ চুপা নিৰপেক্ষ নহয়, প্ৰতিপল ৰাইজৰ পক্ষ।